West Karbi Anglong jengkha telahor along BJP arat cari asong pen Unity Victory Prosperity amai kapidopon. Kidam tang MAC kilik ahut BJP rat cari asong inghoing koratrok angbong pen kilik kacipahai thor ajok tim Karbi Anglong pen ahawartin mate constituency tin Unity Victory Prosperity amai pedopon bom si pini phai kuni ni phai korane gap jengkha telahor along rat pi amai kapidopon labang sup amai along APHL sindaben ASDC arat atum penang an BJP along cepa okdun lapuson si rat pi amai along Karbi Anglong Autonomous Council siam ake hai Dr. Tuliram Rohang rat apan aning kit kapethe rat apan aning kapethe pon lapen non kebang ji arni tami BJP asong apan kapang tang pen an sose kaching thur asai ki claim kedam ji apan tami me along ningje pon an partami rong sorong bot to wardam priram pro antami non ningkan pli angbong kasamar et je phansi along tin ametin along tami than pangdak pon bomlo ning isivet ke hai lapen ing samjin pen kaching thur athe PN ponsi rat atum aning chethesi BJP asong along chipa okdun bom pusi cherok tok arar tum chithan pon bom লৈছিলোঁ এতিয়া আহি যে হামৰেন পাইছে ইয়াত এইটো কাৰ্যসূচীৰ লগত মিলাই বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি বিশেষকৈ ৰিজনেল পাৰ্টি APHLC SSC আৰু কংগ্ৰেছ দল ত্যাগ কৰি আজি প্ৰায় 200ৰ ওপৰত আজি যোগদান কৰা হৈছে হামৰেন সমষ্টিত যোৱাবাৰ মহৰসিং টিমুং ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিছে ৰাইজে গতিকে ইয়াত ভোটাৰ্ছৰ কম চেয়াৰ আছে 5,000 6,000কৈ অধিক মানুহে গোট খাইছে ভোটাৰ্ছে মাত্ৰ 10,000 মান আছে গতিকে ৰাইজে ওলাই আহিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত প্ৰত্যেক MEC সমষ্টিৰে যিবিলাকৰ বেলেগ বেলেগ ৰাজনীতি দল আছে তেওঁলোকৰ দল ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি আছে গতিকে কাৰ্বি আংলঙত আপোনালোকে দেখা পাব যে সেই 4টা বছৰ আছে আৰু সেই 4টা কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ নিৰ্বাচন আগতে ৰাইজে বহুত উপহাৰ পাব আত্মসহায়ক গোটৰ পৰা আৰম্ভ কৰি যে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যে খোৱা পানীৰ বিনামূলীয়া দিয়াৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডত ঘৰে ঘৰে যাতে বিনামূলীয়া ৰেচন কাৰ্ড পায় BPL ফেমিলিবিলাকৰ আয়ুষ্মান ভাৰত কাৰ্ড যাতে প্ৰত্যেক পৰিয়ালে পায় সেই গোটেইখিনি কাৰ্যসূচীবিলাক আপোনালোকে দেখা পাই থাকিব কাৰণ টিম কাৰ্বি আংলঙে কিছুমান ইয়াৰ ৰাজনীতি দলবিলাক আছে তেওঁলোকৰ আপোনালোকৰ মিডিয়াবিলাকৰ প্ৰেছ কনফাৰেঞ্চ পাতে যে মনোসজা কথা কয় আৰু অপপ্ৰচাৰ কৰে গতিকে আপোনালোকে দেখা পাইছে আপোনালোকৰ মিডিয়া চকু আগতে আপোনালোকে প্ৰেক্টিকেল দেখা পাইছে কিমান যোগদান কৰিছে ৰাইজে কিমান ওলাই আহিছে যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা কাৰ্বি আংলঙৰ টিম কাৰ্বি আংলং যদি একো কাম নকৰে যদি একো ডেভেলপমেণ্টৰ কাম যদি নকৰে তেনে ৰাইজে আমাক আশীৰ্বাদ দিব নেকি ৰাইজে আমাক সহায়িতা কৰিব নেকি ৰাইজে আশীৰ্বাদ দি আছে স্যার আপনার টার্গেট তো এটা কংগ্রেসে ডিফুলুকবা এখনখনৰ টার্গেট কৰিছে আপোনালোকে চাও যাও আপোনালোকে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ নিৰ্বাচনটো আপোনালোকে যে ইয়াত কাউন্সিলৰ ওপৰতে নিৰ্ভৰ কৰে 80% মানুহে ইয়াত কাউন্সিলৰ ওপৰতে নিৰ্ভৰ কৰে ডেভেলপমেণ্টৰ কাম পৰা আৰম্ভণি গোটেইখিনি ইয়াত কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা কৰে গতিকে যোৱা ভিতৰতে পাৰ্চেণ্টেজ হিচাপে হাইয়েষ্ট পাৰ্চেণ্টেজ পাইছে গতিকে এবাৰতো আকৌ অলপমান প্লাছ হ'ব আপোনালোকে জানে এবাৰতো আৰু 3,50,000 মান জিকিব যোৱা 3,39,000 মান আছে তেওঁ এবাৰ বহুত ভাল হ'ব স্যার দেখিবলৈ পোৱা গৈছে সমাগত লোকসভাৰ নিৰ্বাচন কিন্তু নিৰ্বাচনক কেন্দ্ৰ কৰি আচলতে যি বৰ্তমানৰ যি MP আছে সাংসদ তেওঁ বেলেগ কাৰ্যসূচী থকাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে এলাকি হোৱা নাইতো যি নাই বহুত এক্টিভ তেখেতে কিবা আজি কিবা কাৰণে কেইদিন তেখেতে বাজতে কিবা ঘৰত বিশেষ সুবিধা কৰাৰ কাৰণে অহা নাই আহিব ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যি EM অমৰ সিং কিশোৰ আৰু MLA বিদা সিং ইংলেঙৰ নাম প্ৰায় মানে চৰ্চিত হৈছে এইটো আমাৰ কেণ্ডিডেট দিয়াটো টিম কাৰ্বি আংলং কাম নহয় আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলটো আমি টিকেট দিব নোৱাৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে দলে টিকেট দিব গোটেই যোনে টিকেট পাব যদি আপুনি যদি টিকেট পায় আপোনাক সহায় কৰিম কিন্তু স্যার প্রত্যাশিত প্রার্থী হিসাবে তালিকাত তেওঁলোকৰ নাম যাব নেকি?
নাজানো এইটো কাৰণ ভাৰতীয় জনতা পাৰ্টিটো একদম পৃথিৱীৰ আটাইতকৈ বৃহৎ দল আছে ইয়াতে আমাৰ ভাৰতীয় জনতা পাৰ্টি এই হাইকমাণ্ড যাক দিয়ক আৰু আপোনাক যদি দিয়ে আমি ছাপোৰ্ট কৰিম কিন্তু বিজেপি টিকেট হ'ব লাগে APSLC টিকেট নহ'লে নহ'ব